নমস্কাৰ আপোনালোক সকলোকে পাপৰি ডেকা চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোক দেখাম হুকুৰাজুলিৰ স্থায়ী বাসিন্দাসকলে আজি এটা প্ৰতিযোগিতা আয়োজন কৰিছে। সেই প্ৰতিযোগিতাটো হৈছে মুকলি বিহু প্ৰতিযোগিতা। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক। আহক আমি সকলোৱে মিলি নতুন বছৰক আদৰো আৰু এই বছৰৰ কাৰণে নিজৰ নিজৰ জীৱনত কৰিব লগা কামবোৰ আমি ঠিৰাং কৰোঁ যে এই কামবোৰ এই অহা এবছৰত মই কৰিম আৰু এক নতুন পৰিৱেশ সমাজত মই ৰচনা কৰিম। আহক সকলোৱে মিলি অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যত লৈ যোৱাৰ কাৰণে আমি আশীৰ্বাদ কৰক যে যিকোনো উদ্যম আৰু উৎসাহেৰে আমি কাম কৰি যাব পাৰোঁ। শেষত আকৌ আপোনালোকক বিহুৰ উলগ শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ, ভাৰত মাতা কি জয়। Porque eu sou morrer.